নমস্কাৰ আমাৰ আসাম ব্ৰাদাৰ্ছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সেই নতুন ইউটিউব চেনেলৰ জৰিয়তে আমি এটা প্ৰেংক কলৰ জৰিয়তে আপোনালোকক এটা ছ'চিয়েল মেছেজ দিব খুজিছোঁ। ধেমালি কমেডি সকলোবোৰ থাকিব ইয়াতে। সেই ভিডিঅ'টো আপুনি উপভোগ কৰিবলৈ আহক, একেলগে আমি ভিডিঅ'টো উপভোগ কৰোঁ। হেল্ল' নমস্কাৰ, মই XYZ কোম্পানীৰ পৰা কৈ আছিলোঁ। চ' একচুৱেলি আপোনাৰ হাতত অলপ সময় আছে নেকি আমাৰ লগত কথা পাতিব পৰাকৈ? মোৰ লগততো এতিয়া আপোনাৰ সময় অলপো নাই, মই বিৰাট ব্যস্ত আছোঁ হে। এক্সট্ৰিমলি চৰি ছাৰ। চ' আপোনাক ব্যস্ত সময়ত কল কৰাৰ কাৰণে, কিন্তু তথাপিও অলপমান সময় যদি মূল্যৱান সময় আপুনি আমাক দিব পাৰে, চ' খুবেই ভাল লাগিলে। আমাৰ এটা ভালটো এটা স্কিম আছিল আপোনাৰ কাৰণে একচুৱেলি। স্কিম মানে আপোনালোকৰ সেইটো শুনিবলৈকে মোৰ ইচ্ছা আছিল, কিন্তু এতিয়া মই গৰুকেইটা আনিব যাব লাগিব নহয় পথৰত। আমাৰ আজি ভিনিও নাই। ছাৰ, মই আপোনাৰ অসুবিধাখিনি বুজিব পাৰিছোঁ, বাট আপুনি শুনি লওক, কাৰণ এনেকুৱা কিছুমান অফাৰ সদায় আমাৰ হাতত নাহে বাৰু। চ' পাৰ্টিকুলাৰলি কিছুমান সময়ত আৰু কিছুমান ব্যক্তিৰ কাৰণে আহে। ত' আপুনি আমাৰ অফাৰটোৰ বিষয়ে যদি জানি ল'ব পাৰে, অলপমান সময় আপোনাৰ কিছু সময় প্ৰয়োজন হ'ব ছাৰ। আপোনালোকে কিন্তু কম সময়ৰ ভিতৰত মোক বুজাওক। মানে তাৰমানে গৰু আনিব লাগিব, কালি ধ্যান দিছি না মাকাটো চানাটো আৰু কুকুৰে চুকুৰে খেতলি হাহাকাৰ হ'ব। কম সময়ৰ ভিতৰত হ'ব কিন্তু, দিয়ক কওক। আচ্ছা। একচুৱেলি মানে ছাৰ কি হৈছিলে, আমাক অলপ মাটি লাগিছিলে আপোনাৰ পৰা, চ' এটা স্কিমৰ কাৰণে। মাটিতো আছে মোৰ। কেইটা ট্ৰেক্টৰমান লাগিব? ছাৰ চাওক ছাৰ, ট্ৰেক্টৰত নালাগে আমাক মাটি। কেইঠেলা? ছাৰ ট্ৰেক্টৰতো নহয়, ঠেলাটো নহয় ছাৰ। আপুনি বুজিবলৈ চেষ্টা কৰক, মই কৰি দিছোঁ, আপুনি শুনি ল'ব কথাখিনি। মই সম্পূৰ্ণভাৱে ক্লিয়াৰকৈ কৈ আছোঁ আপোনাক। চ' আপোনাৰ ফ্ল'ৰৰ কিছু মাটি লাগে মোক, য'ত আমি আমাৰ কোম্পানীৰ টাৱাৰ এটা বহাব পাৰোঁ আপোনাৰ এৰিয়াত। চ' শুনিবলৈ ইণ্টাৰেষ্ট আছেতো ছাৰ কথাখিনি আপুনি নিশ্চয়? টাৱাৰ? কিহৰ টাৱাৰ? ছাৰ একচুৱেলি ছাৰ চাওক, এইটো নেটৱৰ্কিং টাৱাৰ হয়। চ' নেটৱৰ্কিং টাৱাৰ আপোনাৰ ইয়াত বহালে চ' বহুখিনি ফাইদা আছে আপোনাৰ, য'ত আপুনি এটা এমপ্লয় হ'ব পাৰিব, য'ত আপুনি এটা জব পাব, আৰু তাৰ বিনিময়ত আপুনি কিছু টকাও পাব আমাৰ ফালৰ পৰা ছাৰ। টাৱাৰ চাৱাৰ মই বহাব নোৱাৰোঁ। এলাখান বহালে আৰু হাহাকাৰ হ'ব একদম। আচ্ছা। চ' ইয়াৰে ছাৰ যিখিনি প্ৰফিট আছে, প্ৰফিটখিনি আপুনি শুনি লওক। মই আপোনাক জনাই দিছোঁ, আপোনাৰ যেতিয়া টাৱাৰটো বহাবলৈ আপুনি অলপ মাটি দিব, আমাক কিছু মাটিৰ প্ৰয়োজন আছে। চ' তাৰপিছত আপুনি কি পাব, ইয়াতে 15 লাখ টকা এটা আমাৰ ফালৰ পৰা ডনেশ্যন পাব মাটিখিনিৰ নামত। আৰু ছাৰ 15 লাখ টকা পাব। আৰু ছাৰ কিছুদিনৰ কাৰণে এগ্ৰিমেণ্ট হ'ব। আমাৰ ইয়াত মিনিমাম 10 বছৰৰ কাৰণে এগ্ৰিমেণ্ট থাকে। 10 বছৰৰ কাৰণে এগ্ৰিমেণ্ট হৈ 15 লাখ টকা মাত্ৰ দিব লাগে আপুনি। হয় ছাৰ, 10 বছৰৰ কাৰণে, মিনিমাম 10 বছৰৰ কাৰণে এগ্ৰিমেণ্ট হ'ব আমাৰ। নিশ্চয় ছাৰ, শুনি লওক আৰু ভাল লাগিব আপোনাৰ। আৰু প্লাছ লগতে আপুনি এটা জব পাব আপোনাৰ ঘৰৰ কোনোবা মেম্বাৰে, য'ত নেকি 12,000কৈ মান্থলি চেলাৰী হ'ব তেখেতৰ। লগতে এটা কোৱাৰ্টাৰ আৰু সম্পূৰ্ণ আমাৰ ইয়াত থকা। হয় ছাৰ। চাওক ছাৰ, সেই হাফ কোৱাৰ্টাৰৰ কথা কোৱা নাই মই আপোনাক। মই ক'ব বিচাৰিছোঁ ছাৰ, আপোনাক এটা ঘৰ পাব সৰু, ঠিক আছে? নহয় ছাৰ, আপুনি য'ত টাৱাৰটো দিব তাৰ লগত থকাৰ কাৰণে এটা ঘৰ পাব, ঠিক আছে? আচ্ছা, চাওক, যদি বেনিফিটখিনি ভাল লাগিছে মই আপোনাক জনাই দিব বিচাৰিছোঁ ছাৰ। ইয়াৰে 15 লাখ টকাটোৰ GST আপুনি প্লাছ কৰি মোক আপুনি 50,000 টকা এটা ডিপ'জিট কৰিব লাগিব আমাৰ একাউণ্টছ নাম্বাৰত। মই একাউণ্টছ নাম্বাৰটো আপোনাক পঠাই দিম নেকি ছাৰ? মই এটা কথা কওঁ, আপুনি এটা কথা ক'লাক মোক টাৱাৰৰ লগত এটা ঘৰ পাব। হয় ছাৰ। মোৰ টিভিটো যি মস্ত ভাড়াটোৰ বাহিৰত আকৌ মুঠাই নুঠে। ছাৰ আপোনাৰ ঘৰৰ কাষতে পাব। টাৱাৰৰ যিটো আমাৰ পৰিস্থিতি হয়, চ' সেই পৰিস্থিতি হিচাপে আপুনি ঘৰৰ কাষতে পাব, ওচৰতে অভিয়াছলি। আৰু মই আপোনাক কৈ আছোঁ যে ছাৰ, আপুনি যদি ইণ্টাৰেষ্ট হয়, চ' 15 লাখ টকাটোৰ GST 50,000 টকা আপুনি ডিপ'জিট কৰিব লাগিব আমাৰ ইয়াতে। মই আপোনাক এটা একাউণ্টছ নাম্বাৰ দি আছোঁ ছাৰ, সেইটো আপুনি নোট ডাউন কৰি ল'ব পাৰে। ল'লে আপুনি তাতে আপোনাক মেছেজ কৰি দি আছোঁ দিয়ক, আপোনাৰ সুবিধাৰ কাৰণে। নালাগে বুলি কৈছোঁ মই। টাৱাৰ চবত দিব 50,000 টকা তোমাক দিব লাগিব। কথা ক'ব আহিছা, টাৱাৰ বহাবা। মই দৰকাৰ হ'লে তাতে পিঁয়াজৰ খেতি কৰিম, মই খেতি কৰিম, পাঁচ ছডাল খেতি কৰিম। শুনিতো লওক ছাৰ কথাখিনি ছাৰ। তোমাক কৈ দিলোঁ মই কোনোদিনে টাৱাৰ চাৱাৰৰ কাৰণে মাটি দিবা নোৱাৰোঁ, ফাইনেল কথা। আৰু কৈ দিলোঁ, দ্বিতীয়বাৰ যদি মোক তাতে তোনাইখন মাৰা, তেতিয়াহ'লে এণ্টেনাৰ বা ঘূৰি কিনে তোমাক কোবাম। কিন্তু মই এক কথা কৈ দিছোঁ, মই তোমাক ছাৰ চৰি ছাৰ, শুনিতো লওক কথাখিনি কি ক'ব বিচাৰিছোঁ। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় খুবেই ভাল পাইছে। তো যদি ভিডিঅ'টো ভাল পাইছে, আপোনালোকে নিশ্চয় গম পাইছে যে আমি কি মেছেজ দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। যে এনেকুৱা ধৰণৰ কিছুমান ফেক কল আমাৰ মাজত আহি থাকে। আমাৰ মোবাইলত ডেইলি ফেক মেছেজ, ফেক কল বহুখিনি আহে।
চ' এইখিনি কল আৰু মেছেজৰ পৰা যাতে সাৱধান আপোনালোকেও থাকে আৰু বেলেগকো হয়। চ' তাৰ কাৰণে ভিডিঅ'টো এখেতে কৈ দিব দিয়ক, এখেতে কৈ দিয়ক। আৰু আগলৈ যদি আমাৰ এই ভিডিঅ' এনেকুৱা ধৰণৰ ছ'চিয়েল মেছেজ আপোনালোকে পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ঘণ্টাটো টিপি দিব দিয়ক। ঘণ্টাটো আৰু পঠাই দিব বেলেগক, লাইক বেলেগকো দিব, কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, যিমান পাৰে নতুন ইউটিউব চেনেল বেলেগকো দিব, লগৰটো কৰিব, এক্স গাৰ্লফ্ৰেণ্ডো কৰিব, যাকে মুঠতে ইচ্ছা কৰে দি দিব, টেনশ্যন নাই। ঠিক আছে, আজিৰ কাৰণে আহোঁ, নমস্কাৰ।